গুড মৰ্ণিং ৰাতিপুৱাই আজি ব্লগটো আৰম্ভ কৰি লৈছোঁ আজি উৰুকাৰ নিশা সেইবাবে আমি আজি দিনতে ভোজ খাম সেইবাবে সকলোৱে আমি পাচলি কটাত ব্যস্ত এফালে দাদাই ডাঙৰ মাছ এটা আনিলে এইফালে আমি চালাডৰ কাৰণে ৰেডি কৰিছোঁ নিৰামিষ চব্জিৰ কাৰণে সকলোৱে লগ লাগি ইয়াত কাটি লৈছোঁ কাটি কুটি ৰেডি কৰি লৈছোঁ এইফালে দাদাই লোকেল মুৰ্গী কাটি আছে আৰু এওঁ লগ লাগি লোকেল মুৰ্গী আমাৰ 4টা এসাঁজ খাবলৈ সকলোৱে লগ লাগি খাবলৈ মন সেইবাবে মাছে মাংস এসাঁজ সকলোৱে তৃপ্তিৰে খাওঁ লগে ভাগে বিহুৰ এসাঁজ ভালো লাগে দিয়কচোন মাঘৰ বিহু আহিল এইফালে খুৰী চালাড কটাত ব্যস্ত আমাৰ ঘৰত নাথাকে বুলিয়ে কান্দিছে চাহৰ পৰ্বও চলিলে এই আমাৰ নবৌৱে মাছ ফ্ৰাই কৰি আছে এয়া চব এইফালে ডাঙৰ কেৰাহী ভাত ৰান্ধিছে এইফালে দালি এইফালে চালাডৰ আয়োজন হৈ আছে নিৰামিষ ইয়াৰ 620 টকাটো থাকি গৈছে ন এতিয়া হিচাপ কৰিম বোলে ৰুটি আটা বোলে ইমান ৰিফাইন ইমান মানুহ 35 মান হ'ব চাগে সেইটো কাৰণে সেইটো হিচাপত হেৰি কৰি পেলাই সেইটো হেৰি কৰি পেলাই হিচাপ কৰি মুৰ্গী বোলে দুটা আনো এটা আনো এটা হেৰি এটা হেৰি কয়লা এয়া মই মাছ ফ্ৰাই কৰি আছোঁ কি মাছ আছিলে এইটো হা চিতল নে বিকেট কি মাছ এইটো বিকেট মাছ এই বুলি নাজানে এজনীয়ে নাজানে মাছৰ কি নাম নাজানে এল পি স্কুলত নিশিকালে নি ভালকৈ নপঢ়িলে নি তেওঁ মাংস বনাবলৈ লৈছে আমাৰ এওঁ যোগান ধৰি আছে আৰু আমাৰ বৰমাই ভাত ৰান্ধি আছে এইগৰাকী আমাৰ বৰমা আৰু এইগৰাকী আমাৰ ডাঙৰ বৰমা এওঁ অকণমান চাইড হৈ আছে অকণমান চকুৰ প্ৰব্লেম সেইবাবে জগিলে হ'ব মনে মনে আছে দিনত আমাৰ মাছ মাংস চালাড থাকিব নিৰামিষ চব্জি থাকিব আৰু পাপৰ থাকিব দালি এয়া মোৰ মাছৰ চব্জিটো হৈ গৈছে বগা সৰিয়হৰ লগত বনাইছোঁ বিলাহী কৰি এইফালে জ্বলা ভাজি আৰু এইফালে মাংসটো হৈ আছে ভাত অলৰেডি হ'লেই সকলোৱে লৈ লাগি আজি এসাঁজ খাম কিমান যে ভাল লাগে মাঘৰ বিহু উৰুকাৰ ভোজটো খাবলৈ আমি দিনতো কৰিলেও ল'ৰা ছোৱালী আছে ৰাতিও আমাৰ পুৰি আৰু মাংস হ'ব সেইকাৰণে দিনতো ফূৰ্তি কৰিলেও ৰাতিলৈও হ'ল মেজি বনাব পিছ টাইমত বনাব ভোজটো খোৱাৰ পিছতে সকলোৱে এয়া নাচ বাগত ব্যস্ত নাচি থকা এয়া মাংস ৰেডি সকলো ৰেডি হৈ এয়া আশীৰ্বাদ লৈ চবলৈকে এয়া সকলোৱে খাবলৈ লৈছে চবেই বিলোৱাত ব্যস্ত এইফালে পাপৰ পুৰি আছে এইফালে চবেই সমজুৱাকৈ খোৱাত ব্যস্ত হৈ আছে আমাৰ এয়া নিশাৰ ভাগৰ এয়া জুই ধৰি সকলোৱে জুই খুৱাই আছে এইফালে বনোৱাই আছে আৰু এইফালে ফূৰ্তি কৰি আছে জুই খোৱাৰ আমেজ এটাই বেলেগ নহয় জানো তাতে ঠাণ্ডা দিন
আজিৰ নিশাটো কিবা এটা ভাল লাগে নহয় জানো? আপোনালোকক কওকচোন, আপোনালোকৰ ভাল লাগে নে? মোৰ কিন্তু আজিৰ নিশাটো খুব ভাল লাগে। এয়া মই ছোৱালী শুৱালোঁ। ছোৱালী শুৱাই এতিয়া বাহিৰত আজি ৰাতিও দিনতো খানাটো হৈ গ'ল, এতিয়া ৰাতিও খানাটো আছে। আৰু ৰাতি এতিয়া মই ছোৱালীৰ কাৰণে বাহিৰত কৰিবগৈ পৰা নাই। এতিয়া আমাৰ ৰাতি পুৰি আৰু মাংস কৰিছে, লোকেল মুৰ্গী। তাৰপিছত সকলোৱে লাগি আছে, কিন্তু মই এতিয়া ছোৱালীৰ কাৰণে এৰি থৈ যাব নোৱাৰোঁ আৰু মানে কাৰোবাক থৈও যাব নোৱাৰোঁ। চবেইতো বাহিৰতে, মনটো ডেক বাজি আছে, গান লাগি আছে। আজি আকৌ দিনত খোৱাৰ পিছৰ পৰা মোৰ গাটো অকণ ভাল লাগি থকা নাই, কিবা মূৰটো বিষ লাগি আছে, গেছ লাগি আছে। সেইকাৰণে কিবা ফিল কৰি আছোঁ, সেইকাৰণে অকণমান জিৰাই দিছোঁ। হ'লেও মনটো বাহিৰতে আছে, কিবা এটা কৰিব নাপালেও মনটোও বেয়া লাগে। সকলোৱে চাগে কিবা এটা ভাবিছেও, তেনেকুৱা লাগি থাকে। এই সাৰ পোৱালে পাইছে, দিনত আজি দুবাৰ তিনিবাৰ শুৱাইছোঁ, তাই কিন্তু নুশুৱে। এতিয়া আকৌ সন্ধিয়া সময়তে শুবলৈ বিচাৰিছে, এতিয়া শুইছে। এতিয়াও মানে উঠক বুলি ভাবিছোঁ, কিন্তু উঠা নাইকিয়া। তাৰপিছতে চাওঁচোন, বাহিৰলৈ গৈ এতিয়া ৰুটি বেলিবলৈ এওঁ কৈ থৈ গৈছে, ৰুটি বেলিব লাগে। এতিয়া যাওঁ কেনেকৈ, কাৰোবাক ৰখিয়াও দিব নোৱাৰোঁ। এইকেইটা দাঙি লৈ গ'লেও টোপনিটো ভাঙিলেও গাটো বেয়া লাগিব। চাওঁচোন, ঠাণ্ডাও পৰিছে যথেষ্ট, কিবা গাটো ভাল লাগি থকা নাই। কিবা এটা ফিল কৰি আছোঁ, মোৰ বিষ ভমিটিং কিবা এটা লাগি আছে মোৰ। যাওঁ বাহিৰ আৰু আপোনালোককো দেখাব লাগে, হয়নে? নাই, সেইটো বিচাৰো। ক'ত? এয়া সকলো ব্যস্ত, পুৰি বনাই, শুকান ৰুটি বনাই আছে, সকলোৱে এফালে জুই ফুৱাই আছে। কেঁচা কলে কাটি কটো দেৱী পূজা, তেওঁ তোকে পাবলৈ নাই আইতা মোক চাবি চাবি গাঁৱত পকাবি মোৰ গাঁৱত মোলে আমি আইতা ৰহিমলা ৰৈ ধেমালি তোৰ আইতা ৰহিমলা ৰৈ ধেমালি ছোৱালী বিহুৰ
কিনো হ'ল পুৰা দিছোঁ এইকেইদিন পুৰা দিছোঁ বিহু ঐ কিনো লাগিলে কণীও দাদাইকি ৰাতিপুৱা উঠিয়ে কিয় মংগল দেখিলো মতা হাঁহে পাৰিলে কণী মূৰে কাহিও লগাই নিলে কুৰিটি বেহাই নিলে পেহিটি হাই নিলে বোৱাৰী বনাই নিলে বনিটি পিছে আছে কোন মই কিবা এটা কোৱা বিহু উপলক্ষে বিহু প্ৰথমে আমাৰ ইউটিউব চেনেলৰ পৰা সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে ইউটিউব চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব এয়া বিহু সকলোৰে লগত ৰাইজৰ লগত খাই আছোঁ আজিকালি ছোৱালীয়ে বিহু উপলক্ষে কিবা এটা কওঁ বিহু উপলক্ষে কিবা এটা কওঁ বিহু উপলক্ষে মাঘৰ বিহু শুভেচ্ছা থাকিলেই বাৰে ভাল লাগিলে গুড মৰ্ণিং এতিয়া ৰাতিপুৱা আপোনাৰ 6টা বাজিলে আৰু ল'ৰা গা পা ধুই মেজি জ্বলাবলৈ গৈছে দেউতাকৰ লগত আৰু মই ল'ৰা শিকাই পঠাইছোঁ আৰু জ্বলোৱাৰ আগতে কৃষ্ণ কৰি জ্বলাবা আৰু এই ছোৱালী শুই আছে আৰু মই গা ধুৱাই নাইকিয়া ল'ৰাই কৈছে যে মা তুমি গাটো ধুই লোৱা কৃষ্ণ কৰিব লাগিব মোলৈ যাম বাৰু তুমি জ্বলাই লোৱাচোন মই অকণমান দেৰিকৈ গা পা ধুই যাম ভাবিলোঁ ৰাতিপুৱা ভিডিঅ'টো কৰি মেজি জ্বলোৱাৰ পৰ্বটো দেখুৱাই আজি ভিডিঅ'টো ইমানতে সামৰণি বুলি ভাবিছোঁ যদি ভাল লাগিব আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আৰু সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে পিঠা পনা জলপান খাব